নমস্কাৰ জনতাৰ হৈ জনতাৰ বাবে জনতাৰ কাষত জনমঞ্চ এই মুহূৰ্তত দেখিছে মই এজনী গৰুৰ কাষত আছো এইটো গৰু পোৱালি জগা আজি 3 দিন হৈছে আমাৰ ঘৰৰ গৰু পোৱালি জগিলে আজি 3 দিন হৈছে কিন্তু কথাটো হ'ল কি আজি বৰ এটা আচৰিত ঘটনা ঘটিলে যিটো ঘটনা অবিশ্বাস্য বিশ্বাস কৰিবলৈ টান লাগে কিন্তু একেবাৰে সত্য হেতু মানে ঘটনাটো ঘটিলে ঠিক 9টা মান বজাত পোৱালিটো নাইকিয়া হৈ থাকিলে এইখিনিতে নাইকিয়া হ'ল এফালে পিছফালে গ'ল নাইকিয়া হ'ল তাৰপিছত এই মাকজনী সেইফালে আল দি থৈছিলে নাইকিয়া হৈ থাকিলে নাই মানে নাই আৰু তাৰপিছত এতিয়া এই 2টামান বজালৈকে পোৱালিটো নাই চবেই বিচাৰি ফুৰিছোঁ নাই কোনোবাই কৈছে খেতৰে লুকুৱালে কিবা লুকুৱালে এতিয়া খেতৰনো কি বস্তু সেইটোতো মই বিশ্বাস নকৰোঁ মই গোটেইখন বিচাৰিলোগৈ চালোগৈ আমাৰ এটিও গোটেইখনে বিচাৰিলেগৈ ভণ্টি এটা বিচাৰিলে এই বিচাৰি মেলি গোটেই চালোঁ তাৰপৰা গৰুজনী য'ত এৰাল দি থোৱা আছিলে ৰঙালাও বাৰী এটা কিনাৰত সেইখিনিতে পিছফালে নাই আৰু তাৰপিছতে এতিয়া হেৰি হ'ল এই ভাইটিয়ে গৈ বিচাৰি পালেগৈ একেবাৰে মানে হেৰি মুকলি জেগাডোখৰতে শুই আছিলে জেগাডোখৰ গৰম হৈ আছে যিডোখৰত নেকি আমি একেবাৰে চাই মেলি সেইডোখৰ হেৰি কৰিছিলোঁ গতিকে এতিয়া ভাইটিয়ে কেনেকৈ পালে ক'ব এইফালে কথাটো মানে বিৰাট ইণ্টাৰেষ্টিং মানে এইটো অবিশ্বাস্য একেবাৰে মানে বিশ্বাস নকৰিলেও মানে এইটো সত্য এই ক্ষেত্ৰৰে লুকুৱা কথাটো কেনেকৈ পালিগৈ পোৱালিটো এইটো কৈ মানে কি মই নাৰায়ণ কবচ থাকে মোৰ ওচৰত ওলাই মই নাৰায়ণ কবচ লৈ পিনি বিচাৰি এইটো হাঁহি উঠিছে কিন্তু মানে কথাটোত কিবা এটা নহয় কিবা এটা নিশ্চয় আছে মুকলিতে হৈ আছে গামি দি উঠি আহিছে মই দাঙি লৈ আহিছো মাকজনী চিঞৰা নাই অতি আচৰিত কথা নবৌ আহিছে আমাৰ নবৌয়ে কৈছে যে বোলে কিবা পাচাব কৰি দিব লাগে হেৰি কৰি দিব লাগে তেতিয়াহ'লে পোৱালি ওলাই যায় বোলে এতিয়া মই মানে বিৰাট আচৰিত হৈছোঁ বিষয়টো মানে কেনেকুৱা কিনো আচলতে এইটো চবচোন পোৱালিটো দেখাইছোঁ বাৰু পোৱালিটো মানে সাধাৰণ পোৱালি এটা সাধাৰণ এজনী গৰু এই আজি 3 দিন হৈছে জগা কিন্তু পোৱালিটো মানে কৈছে বহুতে কৈছে যে খেতৰ বহুত বেলেগ বেলেগ ধৰণৰ থাকে বোলে 2 দিন 3 দিনো লুকুৱাই থয় আৰু মাকজনী আহি বোলে গাখীৰ খুৱাই নিয়েহি বোলে এইবোৰ বিশ্বাস নকৰোঁ কিন্তু আজি মই নিজে যিডোখৰ জেগাত ভালকৈ চাই আহিছোঁ 3টা 4টা মানুহে বিচাৰিছোঁ মুকলি মাকজনী চিঞৰাও নাই এই পোৱালিটো লুকুৱাই থৈ দিলে এতিয়া 3-4 ঘণ্টাৰ পিছত আকৌ ই গৈ পালেগৈ ভাইটিয়ে গৈ বৰ ৰহস্য কথা এটা মানে মই দেখাইছোঁ আপোনালোকক ক'ত আছিলে পোৱালিটো আহচোন গাঁৱৰ জেগাডোখৰ দেখোন ল'ব কি আপোনালোকৰ লুকুৱাই নহয় কৈ দিয়কচোন কেনেকৈ লুকুৱাই কি হয় পোৱালিটো ইণ্টাৰেষ্টিং হাঁহি উঠিছে কিন্তু মানে এইটো ৰহস্য আছে ছাগলী হওক গৰু হওক এনেকৈ লুকুৱাই থলে আমি জানো যে কোনোবাই পেচাব কৰি দিলে মানে ওলাই আৰু বস্তুটো আধা ঘণ্টা পিছত ওলাই আৰু পেচাব কৰিলে সেইটো জানো আৰু সেইকাৰণে এনেকৈ ক্ষেত্ৰই লুকুৱাই ক্ষেত্ৰটো কি বস্তু এইটো এটা মায়াবী জীৱন ভূত বিকাশ বুলি নহয় আৰু এইটো মায়াবী তাৰমানে আৰু কোনো সৰু ল'ৰা ছোৱালীকো ক্ষেত্ৰই পায় যেনেকে কান্দে ল'ৰা ছোৱালীবোৰ কান্দিলে মানে এনেকে কিবা এটা পায় মানে আৰু তাৰপৰা কিবা কিবি কৰিলে ভাল হয় ক্ষেত্ৰই নিব আকৌ গৰু পোৱালিকে নিছে দেই সাৱধান লুকুৱাব মায়েতো ক্ষেত্ৰ বুলি ক'লে বেয়া ভয় কৰে ক্ষেত্ৰটো কি বস্তু পেটৰটো আৰু কি আৰু চকুৰে মনিব নোৱাৰা বস্তু থাপতে মুখৰ আগতে নাইকিয়া কৰি লৈ গুচি গ'ল পোৱালিটো বেৰ কৰিলে আৰু পোৱালি নাইকিয়াই হ'ল আমি ভাবিলো আৰু গাড়ীয়ে মাৰিলে আমি ভাবিছো গাড়ীয়ে মাৰিলে গোটেই ৰাস্তাত বিচাৰি ফুৰিছো তাৰপিছত আগতে এদিন আমাৰ ইয়াতে হেৰাইছিলে 7 দিন লুকুৱাই থলে আমি নেপালোৱে বিচাৰি 7 দিন আৰু সেই জেঙৰ মাজৰ নাই নিজে নিজে মাকে উলিয়াই আনিছেগে তেনেকুৱা সেইটো বস্তু মানুহে বিশ্বাস নকৰে এতিয়া বিশ্বাস কৰিবলগীয়া হৈছে মানে কিবা এটা অবিশ্বাসৰ মাজত আছো এতিয়া দুমোজাত আছো মানে কথাটো সেইকাৰণে আপোনালোকক জনাইছো যে বিষয়টো এইটো বগা পোৱালি চব বগা পোৱালি এইডোখৰ একেবাৰে মুকলি জেগা মই দেখুৱাইছো আপোনালোকক ক'ত আছিলে এতিয়া ৰ'ব গৰুজনী দি থোৱা জেগাডোখৰ দেখাইছো কি বাবাই তেতিয়া গোটেই কঠিয়াখন চিকনাই পেলালে নহয় ধুনীয়াকৈ গেন্ধালি বন দিব দেখিলে এজোপা গৰুৱে খাব চব এজোপা চিকনা কেতিয়া সেই আগতে লুকুৱাওঁতে আমি সৰু হৈ থাকোঁতে বোলে সেইটো কাহিনীটো শুনিছিলো সেইটো বাৰু পিছৰ কথা আজি এতিয়া নিজে গম পালো বলচোন কোনডোখৰত পালি দেখুৱাবি মই মানে বৰ আচৰিত হৈছোঁ দেই বিষয়টো সঁচাকৈ আচৰিত হৈছোঁ সেইকাৰণে বস্তুটো ভিডিঅ'টো কৰি আপোনালোকক দেখাইছোঁ জনাইছোঁ বস্তুটো কোনোবাই যদি জানে ক'বচোন এইটো এটা ৰহস্যপূৰ্ণ বস্তু এতিয়া ক্ষেত্ৰৰ দিন দুপৰতে বাৰু ক্ষেত্ৰৰে লুকুৱাই নে বাৰু সাংঘাতিক কথা দেই এইখিনিতে গৰুজনী এইডোখৰত গৰুজনী দি থৈছিলে এইফালে অলপ আগলৈ এইখিনিতে এই ডাঁৰডাল কাপোৰ যে মেলি থৈছে তাতকৈ অকণমান আগলৈ সেইখিনি গৰুজনী দি থৈছে এইবোৰত আমি গোটেই চাইছোঁ এইফালে মানে ৰঙালাও চঙালাও আছে এইখিনি বাৰু পোৱালিটো লুকাই প্ৰথমে এইবোৰত আমি চাই থৈ গৈছোঁ ক'ৰবাত আছিলে নেকি
একো বোলে হাবি দাঁত সেইটো কথা নহয় এই কণতে মই সেইখিনি পাইছোঁ যে এইডোখৰতে ওলালে এই মুকলি জেগা কৰি সেইখিনি গাৰ্মি দি ওলাইছে মই সেইফালৰ পৰা আহিছোঁ নাৰায়ণ কবচ লৈ পানি নাৰায়ণ কবচ আৰু আছে বস্তু বাৰু লৈ আহিছোঁ আহি এইখিনি পাইছোঁহি আৰু আছে বস্তু মানে কি বস্তু এইবোৰ গুলি বাৰুদৰ সাৰ বাৰুদবোৰ আছে ভূতে ভয় কৰে নি পোৱালিটো ওলাই গৈছে এইকণতে এই ৰঙালাওজোপা কাষতে একদম হাবিও নহয় বোলে এইবোৰ মুকলি জেগা মই অথনি চাই থৈ গৈছোঁ ইয়াত বিচাৰি থৈ গৈছোঁ মানে সাংঘাতিক ৰহস্যপূৰ্ণ কথা দেই বৰ ৰহস্য কথা সেইকাৰণে আচলতে ভিডিঅ'টো বনালোঁ আপোনালোকক কৈছোঁ যে ক্ষেতৰ বোলা বস্তুটো এতিয়া ক্ষেতৰ মানে কিনো মায়া এইটো একো বুজি পোৱা নাই নিজে মই চাই থৈ গৈছোঁ এইডোখৰত পোৱালিটো আকৌ কিবা গাড়ীয়ে চাৰিয়ে পেলাই ৰাস্তা পদূলিয়ে গুচি গ'ল বুলি চবেই বিচাৰিছোঁ আমি বিচাৰি নাই পোৱা পোৱালিটো 3 দিন হৈছে গতিকে এইটোৱে কথা এইখিনিকে জনালোঁ আপোনালোকক এইটো ভিডিঅ'টোৰ যোগেদি এনেকুৱা ৰহস্যপূৰ্ণ এইটো বিষয়টো যদি জানে আপোনালোকে কমেণ্ট কৰিবচোন কিনো আচলতে আগতো তেনেকুৱা লুকুৱাই হেনো গৰু ছাগলী পোৱালি গৰু পোৱালি বিভিন্ন জেগাত বিভিন্নজনে কয় ক্ষেত্ৰৰ কথাটো খালি এইটো আমি বিশ্বাস নকৰোঁ এইটো মানে এই বিজ্ঞানৰ যুগত আধুনিক যুগত এইবোৰ কথা বিশ্বাস কৰিবলৈ টান আৰু নোৱাৰি বিশ্বাস কৰিব কিন্তু আজি মই নিজে প্ৰমাণ পালোঁ সেইকাৰণে আচলতে ভিডিঅ'টো বনাবলৈ আগ্ৰহ প্ৰকাশ কৰি ভিডিঅ'টো বনাইছোঁ হয় ৰ'ব আৰু কিবা কাহিনী ক'ব নি আপোনালোকৰ কেতিয়া লুকুৱাইছিলে আমাৰ ঘৰ আগতে প্ৰায়ে লুকুৱাই 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টালৈকে লুকুৱাই ছাগলীও লুকুৱাই সেইবাবে কোনোবাই পেচাব কৰি দিয়েগৈ আজি এতিয়া 9টা বজাৰ পৰা আমাৰ 2টা বজালৈকে দিনটো লুকুৱাই থ'ব কেতিয়াবা সেইকাৰণে এতিয়া জালৰ গুড়া জুনুকা এনেকে থাকিলেতো পিন্ধাই কাৰণ সেইটো কাৰণে পিন্ধাই জালৰ গুড়া জুনুকা এনেকে পিন্ধালে মানে তেতিয়া নাপায় বোলে এতিয়া আমি গৰু আনি পিছফালে বাৰান্দাত এয়া বান্ধি থৈ দিছেহি যাতে আকৌ নিব নোৱাৰে ক্ষেত্ৰৰে পাই ক্ষেত্ৰৰে লুকুৱাইছিলে আজি বগা পোৱালি